নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি আপোনালোকক শিকাই দিম মই ইনষ্টাগ্ৰামত ফলোৱাৰ কেনেকৈ বঢ়াব পাৰে। আপোনাক মই ষ্টেপ বাই ষ্টেপ শিকাই যাম, আপুনি সেইটো মতে কৈ যাব, আপোনালোকৰ ইনষ্টাগ্ৰামত ফলোৱাৰ বাঢ়িব। প্ৰথম আপুনি গুগলটো অ'পেন কৰি ল'ব লাগিব। গুগলটো চাৰ্চ কৰি পিনি অ'পেন কৰি পিনি ইয়াত চাৰ্চ আপুনি কৰিব লাগিব। ৰান পোষ্ট বুলি আপুনি চাৰ্চ কৰিব লাগিব। ৰান পোষ্ট বুলি আপুনি ষ্টেপ বাই ষ্টেপ কৈ যাব। আপোনালোকক লাষ্টত মই দেখাই দিম লাইভ প্ৰুফ। লগে লগে বাঢ়িছে, এইটো ৰান পোষ্ট আহি গৈছে। আপুনি তাত ক্লিক কৰিব লাগিব। তাত আপুনি ভিতৰলৈ সোমাই যাব, ক্লিক কৰি পিনি এইটো মই নেটৱৰ্কত শ্ল' হৈছে কাৰণে এনেকৈ আহিছে। আপুনি ওপৰত চাৰ্চ অপশ্যন দেখিছে যে আপুনি তাত চাৰ্চ কৰিব লাগিব। আপুনি চাৰ্চ কৰিব, এইটো মই লিখিছোঁ, এইটো বুলি চাৰ্চ কৰি দিব, গীতা বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে এটা পেজ খোল খাই যাব। পেজৰ ইয়াত দেখিছে নহয়, এই পেজখন আছে, এই পোষ্টাৰখন আপুনি চুই দিব। একবাৰ চুই দিয়া মতে এইটো এড আহিছে, এইটো আপুনি ৰিমুভ কৰি দিব। ৰিমুভ কৰি পিনি আপুনি তললৈ যাব একেবাৰে। তলত গৈ পিনি আপুনি গৈ থাকিব, অ'পেন হোৱালৈকে আপুনি তললৈ গৈ থাকিব। তললৈ চাই গৈছোঁ মই, অ'পেন অপশ্যন পাৰিলে আপুনি তাত ক্লিক কৰিব লাগিব। এইটো অ'পেন অপশ্যন দেখিছে, আপুনি তাতে ক্লিক কৰি দিব লাগিব। আকৌ বেলেগ এটা পেজলৈ আপোনাক লৈ যাব। লৈ পিনি আপুনি ইয়াতে সেইটো কামটো কৰিব লাগিব। আপুনি ইয়াত লিখিছে ইণ্টাৰ ইনষ্টাগ্ৰাম প্ৰফাইল ইউজাৰ, আপুনি সেইটো ইয়াত পেষ্ট কৰি দিব লাগিব। পেষ্ট কৰি আপুনি যিকোনো এটা ইমেইল ID আপুনি দি দিলে হৈ যায়। মই অৰিজিনেলটোকে দি পিনি দেখাই দিছোঁ। মই অৰিজিনেল ইয়াত দিলোঁ, দি পিনি আপুনি যিকোনো এটা জিমেইল ID দিব লাগে। আংকি বাংকি দি পিনি গেট ফি ফলোৱাৰ অপশ্যন আপুনি ক্লিক কৰি দিব। এইটো ওপৰত যে দেখিছিলে সেইটো মই ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এইটো ছাকচেছফুল হৈ গৈছে। এইটো আপুনি তাৰপিছত গৈ পিনি চাবগৈ ইনষ্টাগ্ৰামত লাইক বাঢ়িছে নে বেছি। এইটো মোৰ অৰ্ডাৰটো লাগি গ'ল। এইটো মই অৰ্ডাৰ লাগি গ'ল। আকৌ মই বেগ আহি পিনি মই ইনষ্টাগ্ৰামত ফলোৱাৰ বাঢ়িছে না বেছি চেক কৰি পিনি দেখাই দিছোঁ। লাইভ প্ৰুফ দেখাই দিছোঁ। এই ইনষ্টাগ্ৰামটো অ'পেন কৰিছোঁ, একবাৰ ৰিফ্ৰেছ কৰি পিনি দেখাইছোঁ ফলোৱাৰ আহিলে নাহা আহিছে। দেখিছে লাইভ প্ৰুফ আপোনালোকৰ মুখৰ আগতে এইটো আহি গৈছে ফলোৱাৰ। আকৌ মই ইনষ্টাগ্ৰামটো অ'পেন কৰি পিনি দেখাইছোঁ যে ওপৰত এইটো নটিফিকেশ্যন আহিছে না। মই বেলেগ এটাৰ পৰা চাইছিলোঁ, ডাইৰেক্ট অৰিজিনেল একাউণ্টটো লগ ইন কৰি পিনি লাইভ প্ৰুফ আপোনালোকক দেখাই দিছোঁ। ইনষ্টাগ্ৰাম ফলো বাঢ়িছে না, ওপৰত দেখিছে এইটো আহি গৈছে। তাক ক্লিক কৰি পিনি চাইছোঁ, এই দেখিছে 1 ছেকেণ্ড 2 ছেকেণ্ড 23 ছেকেণ্ড সেনেকৈ মই এইটো আহি গৈছে। ইমানখিনি দেখিছে নহয়।